নমস্কাৰ বন্ধু বান্ধৱীসকল বৰ্তমান গোটেই অসম জুৰি ফাৰ্মাৰ ৰেজিষ্ট্ৰেচনৰ কাম পূৰ্ণ গতিত চলি আছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন কৰিবলৈ গ'লে আপোনাৰ মাটিৰ ডাক নম্বৰটো বিচাৰে মাটিটো বাউতলি নে ফৰিংতলি নে হালিতলি নে লাহিতলি নে বাৰী শ্ৰেণী এইখিনি উত্তৰ দিবলগীয়া হয় লগতে আপোনাৰ মাটিটো নিজৰ নামত আছে নে নাই এইখিনি কথা সোধে এই গোটেই কথা মোবাইলৰ দ্বাৰা কেনেকৈ চাব পৰা যায় তাকে প্ৰচেছখিনি মই দেখুৱাই যাওঁ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো লাষ্টলৈকে চাই যাব তেতিয়াহে আপোনালোকৰ এই ভিডিঅ'ৰ ইম্পৰ্টেণ্টটো বুজি পাব এতিয়া আমাৰ মোবাইলৰ জৰিয়তে সেই মাটিৰ তথ্যখিনি উলিয়াবৰ কাৰণে এনেকৈ খাজনা ৰচিদ এখন ল'লোঁ মাটিৰ এই গোটেই তথ্যখিনি জানিবৰ কাৰণে প্ৰথম গুগললৈ যাব লাগে গুগলত গৈ আপোনাৰ रेवेन्यू आसाम लिखि दिले हल रेवेन्यू आसाम रेवेन्यू आसाम लिखिलो रेवेन्यू आसाम लिखोते এই তলত रेवेन्यू आसाम আহি গ'ল এইখিনিতে ক্লিক মাৰি দিলো ক্লিক মাৰি দিয়াৰ লগে লগে এনেকা পেজ আহিব এই পেজৰ তলতে আপোনাৰ ধৰিত্ৰী সাৰ্ভিস ফৰ সিটিজেন ILRMS এইখিনিতে ক্লিক মাৰি দিব ক্লিক মাৰি দিয়াৰ লগে লগে এয়া এনেকা এটা পেজ আহিব পেজৰ ইয়াত চাব জিলা ডিস্ট্ৰিক্ট বুলি লিখা আছে মই নগাঁও ডিস্ট্ৰিক্টটো ট্ৰাই কৰি চাওঁ গতিকে নগাঁওটো ক্লিক মাৰিলোঁ নগাঁও ক্লিক মাৰি দিয়াৰ লগে লগে নগাঁও ডিস্ট্ৰিক্টৰ আণ্ডাৰত টোটেল 8টা সাৰ্কেল আছে সেই 8টা সাৰ্কেলৰ আটাইকেইটাৰে নাম আহি গ'ল এতিয়া নগাঁও ডিস্ট্ৰিক্টৰ এইকেইটা সাৰ্কেলৰ ভিতৰত মই কলিয়াবৰটো ক্লিক কৰি চাওঁ কলিয়াবৰটো ক্লিক মাৰি দিয়াৰ লগে লগে আপোনাৰ কলিয়াবৰ সাৰ্কেলৰ অধীনত যিকেইটা ৰেভিনিউ ভিলেজ আছে গোটেইখিনিৰে এইকেইটা এনেকৈ আহি গৈছিল এতিয়া মই কলিয়াবৰৰে খাজনা ৰচিদত মিছামুখ পাম বুলি লিখা আছে গতিকে মিছামুখ পামৰটোকে চাৰ্চ কৰি চাওঁ মিছামুখ পাম চাৰ্চ কৰিবৰ কাৰণে যেহেতু মিছামুখ পামটো মোৰ আখৰটি ষ্টাৰ্ট হয় গতিকে মই ইমান কেইটা ৰেভিনিউ ভিলেজ আছে ইয়াত সেইখিনিৰ পৰা বিচাৰি উলিয়াটো অলপ অসুবিধা হয় গতিকে এলফাবেটিকেলি এই আসামিছৰ যিখিনি এলফাবেট দিয়া আছে তাৰ পৰাই যেহেতু মিছামুখ পামটো ম আখৰ দি ষ্টাৰ্ট হয় গতিকে মটো এই এলফাবেটৰ পৰা যে ক ফলা আছে ক ফলাৰ আপোনাৰ ম আখৰটো টিপি চাওঁ ম আখৰটো টিপিলোঁ ম আখৰটো টিপি দিয়াৰ লগে লগে ম আখৰ দি ষ্টাৰ্ট হোৱা যিকেইখন গাঁও যিকেইটা গাঁও আছে ম আখৰ দি ষ্টাৰ্ট হোৱা যিকেইটা গাঁও আছে এই গোটেইখিনি ইয়াত আহি গ'ল এতিয়া ইয়াতে ম আখৰ দি ষ্টাৰ্ট হোৱা গাঁও কেইখনৰ ভিতৰত এই মিছামুখ পাম যে আছে এইখিনিতে ক্লিক মাৰি দিলোঁ ক্লিক মাৰি দিয়াৰ লগে লগে এনেকৈ পেজ আহিব এইটো পেজ আহিব এনেকুৱা পেজ এতিয়া এই পেজৰ খাজনা ৰচিদৰ অকল পটা নম্বৰটো আছে গতিকে পাট্টা নম্বৰ দি মাটিৰ ডাক নম্বৰ আৰু সেই মানুহজনৰ নিজৰ নামত মাটি আছে নে নাই এইখিনি চাম গতিকে পাট্টা নম্বৰ চাৰ্চ বাই পাট্টা নম্বৰ এই ঠাইডোখৰত ক্লিক মাৰি দিলে হ'ল ক্লিক মাৰি দিয়াৰ লগে লগে আপোনাৰ এইটো ব্লু কালাৰ হৈ গ'ল তাৰপিছত ইয়াত কেপচা আইডি আছে এই কেপচা আইডিটো ইয়াত ভৰাব লাগিব চাই ইয়াত কেপচাটো আপোনাৰ ভৰালোঁ ভৰাৰ পিছত আপোনাৰ মানুহজনৰ পটা নম্বৰ ইণ্টাৰ পাট্টা নম্বৰ এইটো বক্সত ভৰাব লাগে পটা নম্বৰটো ভৰাই দিলোঁ ইয়াতে ভৰাই দিয়ে চাৰ্চ এইখিনিত ক্লিক মাৰি দিলে হ'ল ক্লিক মাৰি দিয়াৰ লগে লগে তলত এনেকুৱা আহিব এইটো
এতিয়া ইয়াৰে আপোনাৰ এই যে চাৰ্কেল যে লিখা যে আছে এইকেইটা চাৰ্কেলৰ প্ৰথম যিটো চাৰ্কেল এইটো ক্লিক মাৰি দিলোঁ ক্লিক মাৰি দিয়াৰ লগে লগে চি জমাবন্দী আহিল চাৰ্চৰ ৰাইট চাইডত চি জমাবন্দী এইটো সেউজীয়া ৰঙৰ হৈ গ'ল এতিয়া চি জমাবন্দীত ক্লিক মাৰি দিলোঁ ক্লিক মাৰি দিয়াৰ লগে লগে আপোনাৰ এইয়া এনেকৈ পেজ আহি গ'ল এই পেজটোৱে হ'ল জমাবন্দী কপি মাটিৰ গোটেই ডিটেইলখিনি ইয়াত আহি গ'লগৈ এইটো এতিয়া ইয়াত পট্টা নম্বৰটো আমাৰ 8 আছিলে 8 নং ম্যাদী পট্টাৰ টোটেল কেইটা দাগ আছেগে এই ওপৰত নং লিখা আছে প্ৰত্যেক দাগৰ মাটিৰ নং কালি শ্ৰেণী এই গোটেইখিনি ইয়াত গোটেই মাটিৰ ডাটাখিনি আহি গ'ল মাটিৰ তথ্যখিনি ইয়াত গোটেইখিনি আহি গৈছেগৈ এইটো পেজত 8 নং পটাত টোটেল কেইটা দাগ আছে 1 2 3 4 5 6 7 8 9 10 11টা দাগ আছে এনেকৈ কিছুমান পটা নম্বৰ এগেইনষ্টত ঢেৰ দাগ নম্বৰ থাকে কিছুমানত এটা থাকে কিছুমানত দুটা থাকে কিছুমানত তিনিটা থাকে আৰু সেই দাগ নম্বৰৰ এগেইনষ্টত মাটি পৰিমাণ কিমান আছে সেইখিনিও এই যে কালি যে লিখা আছে ওপৰত এই কালিৰ তলত যিখিনি লিখা আছে সেইখিনি হ'ল মাটিৰ পৰিমাণ তাৰমানে ইয়াত 8 নং পটাৰ 10 নং দাগত মাটি কালি কিমান আছে 5-1-17 মানে হ'ল 5 বিঘা 1 কঠা 17 লেচা আৰু সেই মাটিটো কৃষি শ্ৰেণীত পৰে কৃষি শ্ৰেণীৰে ফৰিঙত পৰে ঠিক তেনেকৈ আপোনাৰ 8 নং পটাৰ 28 নং দাগটো হ'ল ফৰিং 8 নং পটাৰ 37 নং দাগটো হ'ল বাৰী শ্ৰেণীত পৰে এনেকৈ গোটেই ডাটাখিনি যে মাটিৰ গোটেই ডাটাখিনি ইয়াত আহি যায়গৈ এতিয়া আমাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যাওঁতে এই যে দাগ নম্বৰ যে আছে প্ৰত্যেক দাগৰ মাটিৰ নং এই মাটিৰ নংখিনিকে মানে প্ৰয়োজন হয় আৰু লগতে শ্ৰেণীত কৃষি আৰু অকৃষি আছে এই কৃষি আৰু অকৃষিৰ ভিতৰত এই কৃষি শ্ৰেণীৰ এইখিনিৰ মানে দৰকাৰ হয় অকৃষিৰ বাৰীটো কিন্তু দৰকাৰ নহয় আৰু অকৃষিত থকাখিনি কিন্তু আপোনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত এইখিনি ভৰালে কিন্তু ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কিন্তু ছাকচেছ নহয় কৃষি শ্ৰেণীত থকাখিনিহে ছাকচেছ হয় এইখিনিয়ে আৰু আপোনাৰ পট্টাদাৰৰ নাম পিতাৰ নাম স্বামীৰ নাম আৰু ঠিকনা এই তলত এইখিনি এনেকৈ দিয়া আছেগৈ এইকেইটাৰ নাম যে আছে মানুহ কেইজনৰ যে নাম যে আছে এইকেইটা 8 নং পট্টাত থকা মাটি গৰাকীৰ মালিক বুজাইছে ইয়াত এইখিনিকে আপোনাৰ নিজৰ মোবাইলৰ দ্বাৰা এনেকৈ মাটিৰ ডাটাখিনি উলিয়াই ডাক নম্বৰ আপোনাৰ নিজৰ নামত মাটি আছে নে নাই মাটি আছে যদিও মাটিটো কেইবিঘা আছে আৰু ইফালে এই গোটেই মন্তব্য কলমত আপোনাৰ মাটি কিমান চনত নামজাৰি হৈছে হোৱা নাই এই গোটেই ডিটেইলখিনি ইয়াতে লিখা থাকে এইখিনি চাই পেলাই আপোনালোকে মাটিৰ গোটেই ডাটাখিনি উলিয়াই ল'ব পৰা যায় নিজৰ মোবাইলৰ দ্বাৰাই এই কম্পিউটাৰ দোকান বা মণ্ডল অফিচত নোযোৱাকৈ চাৰ্কল অফিচত নোযোৱাকৈ আপোনালোকে নিজৰ ঘৰতে নিজৰ মোবাইলৰ দ্বাৰা খাজনা ৰচিদটো লৈ মাটিৰ তথ্যখিনি এনেকৈ উলিয়াব পৰা যায় থেংক ইউ